তিনিচুকীয়া জিলাৰ জাগুনৰ উদয়পুৰত আজি স্থানীয় বিভিন্ন জাতীয় জনজাতীয় দল সংগঠন তথা জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হয় বীৰ লাচিত দিৱস পূৰ্বৰ পৰিকল্পনা অনুসৰি উদয়পুৰস্থিত বীৰ লাচিত উদ্যানত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰিবলৈ লোৱা হৈছিল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আকস্মিক বিয়োগৰ ফলত কেইবাটাও কাৰ্যসূচী বাতিল কৰি কেৱল অৰ্ধনিৰ্মিত বীৰ লাচিত পতাকা উত্তোলন মৈদাম তৰ্পণ বন্তি প্ৰজ্বলন আৰু অৱক্ষয় প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি বীৰ পুৰুষজনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয় এই অনুষ্ঠানটিৰ বিশেষ কাৰ্যসূচী অনুসৰি টাই আহোম পৰম্পৰা তথা ধৰ্মীয় ৰীতি নীতিৰে টাই উপৰি পুৰুষসকলক স্মৰণ কৰি মৈদাম তৰ্পণ কৰে মানচাও তুলাৰাম ফুকনদেৱে ইয়াৰ উপৰিও অনুষ্ঠানটিত মুখ্যমন্ত্ৰীগৰাকীৰ আলোকচিত্ৰৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো এয়া হৈছে আমাৰ বীৰ লাচিত বৰফুকনৰ 11তম বংশৰ নাতি জাগুনৰ পৰা দীপক দাস প্ৰতিটো পুৱাই প্ৰতিটো দিনে তোমাৰে মাতত দিঠক নামে জীৱনৰ বাটত উজুতি খালে সাহস দিবা যুঁজিবলে সুৰক্ষা তুমি আমাৰ জীৱনৰে ভৰসা তুমি আমাৰ সকলোৰে You give us strength every day Everyday Salt, উত্তৰ পূবৰ সৰ্বাধিক বিক্ৰীত ব্ৰ্যান্ড